এইবাৰ আমি খাবলৈ লৈছোঁ কেঁচা বুট, পিঁয়াজ, জলকীয়া এনেকৈ সানি লৈছোঁ। এইফালে চাওকচোন আমাৰ প্ৰকৃতিৰ এই মনোমোহা ৰূপটো। এই বিশাল আকাশৰ তলত নদীটোৱে সূৰ্যৰ পোহৰেৰে জিলিকি আছে। এই ধুনীয়া পৰিৱেশটো অকণমান দেৰিকৈ আমি উপভোগ কৰিবলৈ যাম বাৰু। যেতিয়া ছানছেট হ'ব তেতিয়ালৈ আমি ভাত পানী খাই আজৰি হৈ লওঁ নে কি কয়। এয়া আমাৰ ভাত ৰেডি হৈ গ'ল। এইফালে বিলাহী টক, এয়া মাংস, এইফালে আছে বেঙেনা পোৰা, এয়া দালি, এইফালে নেমু টেঙা। এতিয়া আমি ভাত খাব ৰেডি। এইবাৰ হেনো এজন স্পেচিয়েল ছিংগাৰ আহিছে, আহকচোন কোন চাওক। ইয়ালৈ আহিয়ে আপোনালোকক গোটেইকেইজনৰ লগত চিনাকি কৰাই দিছোঁ বাৰু। বাকী আছিল আমাৰ এইজন সকলোতকৈ সৰু ভাইটি। বেচাৰাজনেও কিন্তু অহাৰ পৰা পুৰা কামত লাগি আছে।